আজি মানে অফিচৰ পৰা মই ছুটি ললো কাৰণ গাটো অলপমান ভাল লাগি থকা নাছিলে সেইকাৰণে ভাবিলো আজি নাযাওঁ আৰু দিয়ক চ' ভাবিলো আজি দিনটো কৰা কি যায় নো সেইটো আৰু দেখা যাব বাট প্ৰথমতে মুখখন ধুই লওঁ চলো এতিয়া ব্ৰেকফাষ্ট কৰিব যাব লাগে জিভাখন কিয় দেখালো মই নিজে সেইটো গম নাপাওঁ ৰাতিপুৱা কিছুমানে উকাই যে ময়ো জানো সেইটো কেটেগৰীতে পঢ়ো নেকি এতিয়া বিচনাখন অকমান চিজিল কৰি লওঁ কাৰণ ইয়াৰ পিছত ব্ৰেকফাষ্ট কৰিব যাব লাগিব ৰাইজ মোৰ ৰুমটোত অলপ ভূত প্ৰেত আছে যেন পাইছো দেখিছেনে মোৰ কেমেৰাটো কেনেকে নৰ্মেলৰ পৰা আল্ট্ৰা ৱাইড হৈ গ'ল নিজে কুছ তো গড়বড় জৰুৰ হে ভূত চুত বোৰক গুলি মাৰক খাব যাব লাগে কাৰণ এটা ভোক লাগিছে জানো খাব পাওঁ নে নাই আজি ঠিক নাই ঘড়ীত বাঢ়িছে 10:50 আৰু ব্ৰেকফাষ্ট থাকে 10টালৈকে আৰু যিটো ভাবিছিলো সেইটোৱে হ'ল বাহিৰৰ পৰা কিনি খাবলগীয়া হৈছে চ' ৰাইজ আজি মোৰ ব্ৰেকফাষ্টত চাহ দুটা বইল্ড এগ আৰু লগতে চিজ মেগী এটা অৰ্ডাৰ দিলো 5-6 বাৰ মান ফুৱাই খাবলগীয়া হৈছে মানে পুৰা গৰমে দিছে আৰু এতিয়া খাই থাকোতে চাইডৰ মানুহ এজনে সুধিলে কি খাই থাকোতেও দেখোন ৰেকৰ্ড কৰি আছে কন্টেন্ট ক্ৰিয়েটৰ তাৰপিছত তেওঁ আৰু মোক কিবা কিবি সুধিবলৈ ষ্টাৰ্ট কৰা হৈ গ'ল मिनी ब्लॉग जैसे बनाते हैं अभी 3 महीने हुए खुले हुए 5,000 फॉलोअर्स हैं জানো পাই তেওঁ 5,000 শুনি পেলাই ইমান শক কিয় হৈ গ'ল মোৰ মতেতো আজিকালি 5,000 চবৰে থাকে নৰ্মেল আৰু এইটো এতিয়া খাই বই আমাৰ পিজি মেইন বডিগাৰ্ডক লগ পালো আৰু তেওঁক অকমান খুৱাই বাই পেলাই মই আহিলো এই কুম্ভকৰ্ণৰ ৰুমটোত দুপৰীয়া 12টা বাজিলে আৰু ইয়াৰ উঠিবলৈ হোৱাই নাই এতিয়ালৈকে ইয়াৰ লগত আমাৰ নতুনকে ষ্টাৰ্ট কৰা বিজনেছটোৰ ওপৰত অলপ কথা পাতিবলৈ আহিছিলো কিন্তু ইয়াৰ যিহে ভাজ দেখিছো এইটো নুঠে এতিয়া আকৌ হৈছে এইটো ৰাতিপুৱা নিচিনা এইটো কি মানে ভূত প্ৰেতৰ কিবা প্ৰকোপ পৰিছে নে আইফোনৰ কিবা এইটো বেমাৰী নাজানো আৰু দে ৰাইজ কি হৈছে কাৰবাৰ যদি মোৰ নিচিনা সিমিলাৰ প্ৰব্লেম হৈছে মোক জনাবচোন এবাৰ দিয়ক পিছে মই এই কুম্ভকৰ্ণৰ ৰুমটোৰ পৰা যাওঁ চ' লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই বাই